হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আজি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বৰ্তমান ওলাইছোঁ ছাৰ্ভিচ চেণ্টাৰ। মোৰ বাইকৰ যিটো ছাৰ্ভিচ 4 নম্বৰ ছাৰ্ভিচ হয়, তো টাইম আহি গ'ল। আজি মই ছাৰ্ভিচৰ কাৰণে গৈছোঁ। তাৰপিছত আপোনালোকক দেখুৱাইছোঁ মোৰ বাইকটো। আপোনালোকক মোৰ বাইকটো দেখুওৱা নাই, আপোনালোকে চাই থাকক। মানে কিছুমান কণ্ডিশ্যন বেয়া হৈ আছে বাইকত, আপোনালোকে চাই থাকক। মই দেখাইছোঁ বাইকটো মানে কণ্ডিশ্যন কি বেয়া আছে, চাই থাকক আপোনালোকে। দেখাই আছোঁ। এইটো মোৰ বাইকটো। চ' আপোনালোকে দেখি আছে কালাৰ কেনেকৈ লাগিছে, চাবলৈ ভাল আছেনে? চ' এইটো নাম্বাৰ 2701। ইয়াত লিখা আছে কিপ ডিষ্টেঞ্চ মাই মম ইজ ৱেইটিং এট হোম। মানে পিছফালেদি চালে মানে চবেই সাৱধান হৈ যাব আৰু ডিষ্টেঞ্চত মানে থাকিব আৰু মানুহকেইটা, ইমান ওচৰলৈ নাহে। তাৰপিছত আপোনালোকক দেখুৱাইছোঁ মোৰ এই বাইকটোৰ কিলোমিটাৰ, মানে কিমান কিলোমিটাৰ চলিছে বৰ্তমানলৈকে। 9955 কিলোমিটাৰ চলিছে বৰ্তমানলৈকে। 10,000ত ছাৰ্ভিচিং দিছিলেতো, তো এতিয়া আৰু 45 কিলোমিটাৰ চলাব পৰা যাব আৰু এতিয়া ডিলাৰ পাওঁতে অলপ হৈ যাব টাইম। তাৰপিছত আৰু এটা কণ্ডিশ্যন ইয়াত বেয়া আছে, আপোনালোকক দেখাইছোঁ। ইয়াত যিটো চাউণ্ডটো মানে বাইকত যিটো ৰিয়েল যিটো চাউণ্ড ওলাব লাগে, সেই চাউণ্ডটো ওলোৱা নাই। মানে অলপ ফটা নিচিনা চাউণ্ডটো ওলাই আছে। শব্দটো আপোনালোকে শুনিব, কেনেকৈ শুনিছে। চাউণ্ডটো ইমান ক্লিয়াৰ অহা নাই, চাউণ্ডটোৰ কাৰণে অলপ এইটো ছাৰ্ভিচিঙত গৈ দেখাব লাগিব। চাউণ্ডটো আপোনালোকে শুনি থাকক। অলপটো ডিফাৰেণ্ট আছে চাউণ্ডটো, আগতকৈ অলপ ডিফাৰেণ্ট। চাউণ্ডৰ কোৱালিটি যিটো আছে সেইটো অলপ চেঞ্জ হ'ব। চাউণ্ডটো অলপ বেলেগ টাইপৰ বাজি আছে, সেইটো বনাব লাগিব। তাৰপিছত আৰু এটা বহুত বেয়া লাগিলে, মানে মই এদিন এক জেগাত বাইক থিয় কৰিছিলোঁ তাত ছাইডত। এইটো ষ্টিকাৰ, য়ামাহাৰ যিটো ষ্টিকাৰ আছে, এই ষ্টিকাৰটো এই য'ত থিয় কৰিছিলোঁ তাৰ পৰা মানে ইয়াত উঘালি পেলাই দিলে। এইটো চাওক, টেংকিৰ ওচৰত যিটো আছিলে ৰাউণ্ডকৈ, এই পিছফালে এটা আছিলে, এইটো ছাইডত এটা আছিলে, এইটো ছাইডত ইয়াত এটা আছিলে, তাৰপিছত এইটো ছাইডত এটা আছিলে। দুয়োটা উঠাই কোনোবা পোৱালিয়ে কোনোবা ল'লে আৰু কোনে ল'লে তো জানিব পৰা নগ'ল, কিন্তু এইটো এটা নাইকিয়া কৰি দিলে। বৰ্তমান পাই গ'লোঁ গুইজান ঘাট নহয়, এইটো নতুন গাঁও। তাৰ পৰা এতিয়া যিটো মেইন ৰোড আছে, এই মেইন ৰোড পাই যাম এতিয়া। अच्छा चलता हूँ और तेरे संग यारा, तू नज़्म सा मेरे और तेरे संग यारा, बन जा तू मेरी रानी। ओ जालिमा, ओ जालिमा। संभल जा जरा, फिर मोहब्बत करने चला है तू।
তো ফাইনেলি আমি পাই গ'লোঁ ডিলাৰত এতিয়া সোমাব লাগিব চাৰ্ভিচিং চেণ্টাৰত আপোনালোকে চাই থাকক চাউণ্ডটো দেখাম আমি সাৰ্ভিস চেণ্টাৰৰ ভিতৰত সোমাই গ'লোঁ ইয়াত মানুহ বহুত ভিৰ লাগি আছে বহুত ভিৰ লাগিছে মানে বহুত বাইক লৈ আহিছে আমি অলপ দেৰি হ'লতো অহাটো অলপ মানে দেৰি হ'ব পাৰে আজি বহুত টাইম লাগিব আৰু ইয়াততো বহুত মানুহ ৰল লাগি আছে টাইম লাগিব আৰু কিমান টাইম লাগে এতিয়া চাইছোঁ কিমান টাইম লাগিব হ'লেও আজি সাৰ্ভিচিং কৰা যাব লাগিব কাৰণ সদায় সদায় আহিব পৰা নাযায় ইমান দূৰ তো আজি আহিছোঁ যেতিয়া আৰু বনাই যাব লাগিব এই গোটেই বাইক ৰল লাগি আছে দেখাব লাগিব ইয়াত লিখি আছে মানে বেলেগৰ এজনৰ তো তাত লিখা হ'লে মোৰটো দিব লাগিব তাৰপিছত লিখিব হ'লে আৰু কেই নম্বৰত পৰে জানো মোৰটো ইয়াতো 8টা মান আছে 8টাৰ পিছত চাগে মোৰটো কৰিব নেকি 8 নম্বৰ পিছত হ'ব পাৰে কাৰণ বহুত মানুহ ভিৰ কাৰণে এইটো প্ৰব্লেম হৈছে আৰু कुछ मान जाती है ये हर लम्हा हर घड़ी हर पहर ये तेरी यादों से तड़पा के मुझको चलाती है ये क्या सुनाऊं मैं क्या बताऊं मैं क्या तू कह गई थी इशारों से मैं धीरे धीरे जलने का ये गम মৰ্ণিঙো সোনকালে নাহিলে মানে এইটোৱে প্ৰব্লেম মানে বহুত মানুহ আহি গ'লে আৰু পিছত বহুত টাইম লাগি যায় হ'লেও 3টা মান বাজিব বুলি কৈছে 3টা এতিয়া বাজিছে আমাৰ 12টা মোৰ 3 ঘণ্টা লাগি যাব আৰু 3 ঘণ্টাৰ ভিতৰত যদি হৈ যায় তে ঠিকেই আছে নহ'লে ৰাতি হ'ব পাৰে 3 ঘণ্টা মোৰ মতে হৈ যাব লাগে 3 ঘণ্টাৰ ভিতৰত ইমান বস্তু চেঞ্জ কৰিব নাই অলপ সাউণ্ডবিলাকহে চেঞ্জ কৰিব অলপ চেটটো চেক কৰিব তাৰপিছত চাগে সোনকালে হৈ গ'লে ভালে আছে তাৰপিছত দেখা যাব আৰু লগতো মই পঠাইছোঁ ইয়াৰ কিলোমিটাৰ কিমান হৈছে কিলোমিটাৰ মানে বৰ্তমানলৈকে কিমান চলিছে দেখাব লাগেতো ইয়াত শ্ব' কৰিছে 3991 মানে 9,991 কিলোমিটাৰ বৰ্তমান হ'লেও আমাৰ হাতত 9 কিলোমিটাৰ বাকী থাকিব আৰু 9 কিলোমিটাৰ চলাব পৰা যাব কমপ্লিট 10,000 নহ'ল 10,000ত ছাৰ্ভিচিং দিছিলে কিন্তু 10,000ত কমেই আছে আৰু যি কি নহওক আমাৰটো লিখা হৈ গৈছে এতিয়া লিখা হৈ যোৱাৰ পিছত অলপ জিৰণি কোঠাত আৰাম কৰিব লাগিব অলপ দেৰি ৱেইটিং কৰিব লাগিব আৰু উপায় নাই
तेरे ख्वाबों में आया करूं, नहीं चल सकूंगा तुम्हारे बिना मैं, मेरा तुम सहारा बनो। इतनी खताएं तू लेकर चला है, दौलत की जैसे तेरा खुदा। आगे कहीं हो तेरे बिन चाह मेरी जाए कहीं हो, इतने ज़माने बात हो याद तू आया, याद तू आया। याद कर रहा है तेरा रूप सुनहरा, से कर रहा है मुझको अब ये सहरा, बता जाए तो जाएगा। मेरा साथ थामले हाथ चाहे जो भी होगा, तो बस दे दे मेरा साथ। जब जब तेरे पास मैं आया एक सुकून मिला, जिसे मैं था भूलता आया वो वजूद मिला। शाम को मिलूं जो मैं तुझे, तो बुरा सुबह न जाने के कुछ मान जाती है ये। हर लम्हा हर घड़ी हर पहर ये तेरी यादों से तड़पा के मुझको जलाती है ये। क्या सुनाऊं मैं क्या बताऊं मैं क्या, तू कह गई थी इशारों से। जी लूं मैं धीरे धीरे जलने का ये गम, जी लूं उन गोरे गोरे हाथों से हमदम, जी लूं पीने का নিউ মডেল বাইক চাই যাব আৰু ডিমাহাডিলা আহি লৈ যাব পাৰে। নতুন নতুন বাইক চাওঁ। টাইম লাগিব, বহুত দেৰি হ'ব, মোৰ 3-4 ঘণ্টামান লাগি যাব। আজি ৰাতি হ'ব পাৰে, গেৰেণ্টি নাই। কিন্তু 3টা টাইম দিছে, 3টা টাইমৰ ভিতৰত যদি হৈ যায় ঠিকে আছে, নহ'লে বহুত দেৰি ৰখিব লাগিব। ত' এতিয়া আমাৰতো কাম নাই, এতিয়াতো ৱেটিঙে কৰিব লাগিব। বেছি টাইম ইয়াতো ৰখিলেও বৰ হৈ যাব লাগিব। ক'ৰবাত ফুৰিব যাম আৰু পাৰ্ক চাৰ্কবিলাক। আমি ওলাই গ'লোঁ ইয়াৰ পৰা, এতিয়া ডাইৰেক্ট ঘৰ যাম। গাইজ আমি পাই গ'লোঁ ঘৰ, এতিয়া দোকানত আছোঁ। তাৰপিছত এতিয়া ডাইৰেক্ট ঘৰ যাব লাগিব। তো বহুত দেৰি লাগিলে আমাৰ ছাৰ্ভিচটো হ'বৰ কাৰণে, বহুত টাইম লাগি গ'ল। এতিয়া আমি দোকান আহিছোঁ, আমাৰ যে চিষ্টি চেণ্টাৰ দোকানটো, ইয়াৰ পৰা এতিয়া অলপ দেৰি থাকি যাম আৰু। লগতে মোহিত আছিলে, মোৰ লগত গৈছিলে ল'ৰাটো। এতিয়া অলপ দেৰি পিছত আমি ডাইৰেক্ট ঘৰ যাম। ঘৰত গৈ কি খাম? অমলেট খাম ন? অমলেট খাম। बहुत तेज हो रहा है, बहुत तेज हो रहा है।